সময়মতে সকলো আৰম্ভ হয়, সময়মতে সকলো শেষ হয়। বোধহয় শীত, বোধহয় স্কুল বন্ধ, অকণমান আলস্যতা যিসকল ব্যক্তি আহিবলগীয়া আছে হয়তো তেওঁলোকৰ আছে, যিটো কাৰণে আমি ইতিমধ্যে আধা ঘণ্টা পিছুৱাইছোঁ, যিটো আচলতে মই বৰ ভাল নাপাওঁ। তথাপিও আপোনালোক আহিছে, আপোনাৰ ওচৰত মোৰ কৃতজ্ঞতা, ধন্যবাদ। গল্পকথা অনুষ্ঠানটোৰ বিষয়ে মই অনানুষ্ঠানিকভাৱে আপোনালোকৰ আগত বিভিন্ন সময়ত কৈ আহিছোঁ যে গল্পকথা অসমৰ এক অনন্য সাহিত্য আৰু সাংস্কৃতিক যাত্ৰা। সেই যাত্ৰাৰ লগত সময়ে সময়ে ময়ো সংলগ্ন, আৰু যে গল্পকথাৰ অভিজ্ঞতা মই যেতিয়া পাইছিলোঁ তেতিয়া প্ৰথম কথা মোৰ মনলৈ আহিছিল যে গল্পকথা আমাৰ বিদ্যালয়ৰ প্ৰাংগণলৈ আমি এবাৰ আনিব লাগিব। কাৰ বাবে? বিশেষকৈ শিশু আৰু কিশোৰীসকলৰ বাবে। আৰু সেই ধৰণেই কথাটো চিন্তা কৰিছিলোঁ। আৰু এইবাৰ তেজপুৰ লিটাৰী ফেষ্টিভেলত গল্পকথাৰ অনুষ্ঠানৰ বিষয়ে যেতিয়া অতুলদাৰ লগত কথা পাতিছিলোঁ, অতুলদাই নিজৰ ফালৰ পৰা কৈছিলে যে তোমালোকৰ বিদ্যালয়খনক কিবা এটা দি যাব বিচাৰে। তাতকৈ আৰু আনন্দৰ কথা হয়তো মোৰ বাবে একো নাছিলে, তৎক্ষণাত সন্মতি দিছিলোঁ। সেই মৰ্মেই আজি আমি একত্ৰিত হৈছোঁ। গল্পকথাৰ পূৰ্বে মাত্ৰ 3টা সাংস্কৃতিক অনুষ্ঠান আছে। আমাৰ স্কুলৰ ল'ৰা ছোৱালীখিনিয়ে এটা পিয়ানো, এটা নৃত্য আৰু গীতৰ এটা অনুষ্ঠান কৰিব, আৰু তাৰপিছতে আমি গল্পকথাৰ অনুষ্ঠান আৰম্ভ কৰিম। গতিকে যিসকল আহিবলগীয়া আছে তেওঁলোক আহিব। মই ইতিমধ্যেই কৈছোঁ যে পলম হোৱাটো একেবাৰে ভাল নাপাওঁ, কিন্তু তথাপিও আধা ঘণ্টা আমাৰ পলম হৈছে। গতিকে আমি অনুষ্ঠান before you and anchor this beautiful Golpakatha program. It's not only a Golpakatha program but holds various spectacular performances including piano performances and also a traditional Bharatanatyam dance. I would like to give special thanks to Atanu Bhattacharya, who is going to enlighten us with his wonderful fluency of words, and Ma'am Mitali Dey, who is going to amaze us with her soulful voice. আজিৰ অনুষ্ঠানটো গল্পকথা। আপোনালোকে আজি সবাই উপস্থিত হৈছে, আমি বহুত ভাল পাইছোঁ। ধন্যবাদ আপোনাৰ উপস্থিতিৰ কাৰণে। আজি আমাৰ তাত আছে প্ৰথমে ভাৰতনাট্যম, তাৰপিছত পিয়ানো পাৰফৰ্মেঞ্চ আৰু গীটাৰ পাৰফৰ্মেঞ্চ, তাৰপিছত আমি গল্পকথা অনুষ্ঠানটি আৰম্ভ কৰিম।
Enjoy the lovely sounds of Patchable Canon in D, played by our very own Shrestha Mora.
short story collections, 4 of his poetry collections, and other creative writings, including essay collections and interview-based books, have been published. His interview collection, titled Borlap, is a renowned piece of work. Atanu sir has started a storytelling program called Golpo Kotha in 2007. Ma'am Mitali Dey has been accompanying him in this program with music and narration since 2014. Ma'am Mitali Dey is a gifted vocalist known for her soulful voice and captivating stage presence. With a unique ability to blend traditional and contemporary styles, she has mesmerized audience with her performances. It is our pleasure to have her join us today, and I'm sure her enchanting melodies will leave us all spellbound. ইয়াৰ পিছতে আমি আৰম্ভ কৰিব গৈছোঁ গল্প কথা। আজি গল্প কথাত আমাৰ লগত উপস্থিত আছে অতনু ভট্টাচাৰ্য আৰু মিতালী দে। অতনু ভট্টাচাৰ্য একাধাৰে এজন কবি, গল্পকাৰ, সম্পাদক আৰু এগৰাকী গল্প কথক। শিক্ষকতাৰ বৃত্তিৰ পৰা শ্ৰেষ্ঠ অৱসৰ লৈ সাংবাদিকতাৰ জগতখনৰ সৈতে জড়িত হোৱা অতনু ভট্টাচাৰ্যই বৰ্তমান সাতসাৰী আলোচনী কাৰ্যবাহী সম্পাদক হিচাপে কৰ্মৰত। ভট্টাচাৰ্যই একবিং শতিকাৰ একেজন উল্লেখযোগ্য কবি আৰু গল্পকাৰ। বৰ্তমানলৈকে তেখেতৰ 4খন কবিতা পুথি, 4খন গল্প পুথিৰ উপৰিও অন্যান্য সৃষ্টিশীলমূলক প্ৰবন্ধ সংকলন, সাক্ষাৎকাৰমূলক গ্ৰন্থ প্ৰকাশ হৈছে। আজিৰ এই গল্পকথা অনুষ্ঠান তেওঁ 2007 চনত আৰম্ভ কৰে আৰু তেওঁৰ লগত মিতালী দে 2014 চনত জইন কৰে। ইয়াৰ পিছত আমি এতিয়া গল্পকথাটি আৰম্ভ কৰিব গৈ আছোঁ। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ, আগবঢ়াই আনিব লিপিকা গোস্বামী। নমস্কাৰ। আমি কিছু সময় আপোনালোকৰ সন্মুখত থাকি কণ কণ ল'ৰা ছোৱালীৰ কাৰণে দুই এটা গল্প ক'ম। গল্পৰ মাজে মাজে গীত সংগীত থাকিব আৰু আজি বিশেষকৈ সংগীতৰ মাজে মাজেও গল্প থাকিব। দুটাই কথা হ'ব। অকণমান সেই মাইক্ৰফোনখিনি ছেটিংছ কৰোঁতে অকণমান সময় লাগিব, সেইখিনি কৰি লওঁ, তাৰপিছতে আমি আৰম্ভ কৰিম। আৰু আমাৰ গল্পকথাৰ কোনোবা এটা পৰ্যায়ত কেৱল আমিয়ে কৈ নাথাকোঁ, আমাৰ লগত চাগে ল'ৰা ছোৱালীখিনিও আমাৰ লগত জইন কৰিব লাগিব। গতিকে ভাবোঁ, আশা কৰিছোঁ আজিৰ দুপৰীয়াটো আমাৰ এটা ভাল লগা দিন হ'ব দেই। আমি আৰম্ভ কৰিম আৰু ডাঙৰ সকলোকো অনুৰোধ জনাইছোঁ, যদিও মূলতঃ সেই আজিৰ অনুষ্ঠানটো কিশোৰ কিশোৰীৰ শিশুৰ কাৰণে। ডাঙৰ সকলোৰো মাজে মাজে কেতিয়াবা শিশু হ'বলৈ মন যায়, নহয়নে? গতিকে আপোনালোকেও আজি নিজৰ ডাঙৰ ডাঙৰ ভাৱটো এৰি শিশু বা কিশোৰ হ'বলৈ যত্ন কৰিব। ধন্যবাদ। ক'ব খুজিছোঁ, মাইকতে কওক। চাহটো জ্বলাই গৈ থাকে, আমি নিজে নিজে আহি থাকিম। অঁ হ'ব, আমি আৰম্ভ কৰিম এতিয়া। আমি মঞ্চলৈ নয়নক আমন্ত্ৰণ জনাইছোঁ। এইখিনিতে আমি অকণমান আমাৰ ফালৰ পৰা মৰম আদৰ অতুল দা আৰু মিতালী বাইদেউলে অতুল দাক এখন ফুলাম গামোচাৰ জাপি মিতালী বাইদেউ এখন ফুলাম গামোচা আৰু এটি জাপিৰে সম্বৰ্ধনা জনাব। আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী বিভাগ ধন্যবাদ। এইখিনিতে আমাৰ বহু আকাংক্ষিত গল্প কথা আৰম্ভ কৰিবলৈ ওলাইছোঁ। আপোনালোকে অধিক আগ্ৰহেৰে বাট চাই আছে বুলি মই জানো। তাৰ মাজতে আমাৰ বিদ্যালয়ৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলে নাচিলে, গীত গালে,
গীতাবান পৰিৱেশন কৰিলে সেইখিনি আপোনালোকে ধৈৰ্য সহকাৰে চালে বাবে ধন্যবাদ এইখিনিৰ পৰা মই সকলোখিনি অতনুদা আৰু মিতালী বাৰ হাতত গতাই দিছোঁ ধন্যবাদ আৰু সংগত কৰিব আমাৰ নহয় নাই তেজপুৰৰ খুব এজন খুব ভাল কীবৰ্ডিষ্ট আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ আটাইকে আমি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ এটা অনুৰোধ জনাই থ'ব খুজিছোঁ আৰম্ভণিতে আপোনালোকৰ লগত থকা মোবাইল ফোনসমূহ কিছু সময়ৰ কাৰণে অনুষ্ঠানটো শেষ হোৱালৈকে যেন চাইলেণ্ট মোডত ৰাখে নতুবা ছুইচ অফ কৰি ৰাখে Hello, check. Hello. Hello, check. Hello. আজি আমি ৰক্তিম আৰু লিপিকাৰ সপোনৰ বিদ্যালয়খনলৈ আহিছোঁ বিদ্যালয় বুলি ক'লে আমি আমাৰ গুৰুসকলক স্মৰণ কৰোঁ গতিকে আজিৰ অনুষ্ঠান মই এটি গুৰু বন্দনাৰে আৰম্ভ কৰিবলৈ লৈছোঁ আকাশত মেঘ আছে দিনটো বেছ গৰম যেন অনুভৱ হৈছে অকণমান বৰষুণ দিলে ভাল লাগিলেহেঁতেন বৰষুণ অকণমান কেনেবা বৰষুণ অকণমান যদি দিলে আমাৰ ইমান ভাল লাগিলেহেঁতেন তাকেই সকলোৱে ভাবি আছে বৰষুণ যেতিয়া দিয়ে তেতিয়া মহবিলাকৰ খুব আনন্দ হয় মস্কুইটো মহবিলাকৰ খুব আনন্দ হয় তেতিয়া ৰাস্তাত অ'ত ত'ত পানীৰ ডোঙা বান্ধে মহবিলাকে সেই পানীৰ ডোঙাৰ ওপৰত নাচি বাগি কোন কোনকৈ গান গাই কণী পাৰে এটা বেলেগ ধৰণৰ এটা আনন্দৰ কথা তেনেকুৱা এটা চ'ত মাহৰ আবেলি এজনী মা মহে মা মহ মানে বুজি পাইছে নহয় মহৰ মাক মা মহেজনীয়ে তেওঁৰ বা তাইৰ এটা কথা কম তাইৰ পুতেক জীয়েকহঁতক মাতিলে এইফালে আছোন এটা ইম্পৰ্টেণ্ট কথা আছে মা মহজনীৰ আকৌ 3জনী জীয়েক এটা পুতেক ছোৱালীকেইজনী ডাঙৰ ল'ৰাটো সৰু একেবাৰে ডাঙৰজনীৰ নাম পি নামটো মনত থাকিব পি মানে পদ হৰ্ষকাৰ চন্দ্ৰবিন্দু পি দ্বিতীয়জনীৰ নাম মানে মাজুজনীৰ নাম পি পি তেনেহ'লে কোৱাচোন তৃতীয়জনী ছোৱালীৰ নাম কি হ'ব পি 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 কিন্তু ল'ৰাটোৰ নাম কিন্তু তোমালোকে গম নাপাবা তাৰ নাম আকৌ পে
যেতিয়া মাকে ল'ৰা ছোৱালীকেইটাক মাতি পঠিয়ালে ইম্পৰ্টেণ্ট কথা আছে বুলি, তেতিয়া পিয়ে আপত্তি কৰিলে। সদায় যেতিয়া আমি খেলিবলৈ যাওঁ তেতিয়া তোমাৰ ইম্পৰ্টেণ্ট কথা থাকে, একদম ভাল নালাগে তোমাক। মাকে ক'লে ৰচোন, খেল চেলবিলাক হৈ থাকিব, কিবা এটা দৰকাৰী কথা আছে কাৰণে তহঁতক এনেকৈ মাতিছোঁ, এইফালে লাইনকৈ থিয় হ'ব। বেচেৰা বেচেৰীহঁত সিহঁতৰ ইচ্ছা নথকা স্বত্বেও মাকৰ আদেশ পালন কৰি লাইন হৈ থিয় হ'ল। পি আৰু পিপিয়ে ক'লে, দ্বিতীয়জনীয়ে ক'লে, মা যি কথা আছে সোনকালে কোৱা, আমি এতিয়া যাবগৈ লাগে, দেৰি নকৰিবা। মাকে ক'লে ৰচোন, তহঁতৰ একেবাৰে ধৈৰ্য নাই, ধৈৰ্য নহ'লে কোনো কামেই ভাল নহয়, অকণমান ধৈৰ্য লাগে, পেচেঞ্চ লাগে। আজি আমি এটা অভিযানত যাম। সৰুজনী সুধিলে, মা কি 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 শব্দ বুলি ক'লে? আমি আজি এটা অভিযান, মানে আমি এটা এডভেঞ্চাৰত যাম। সিহঁতে বুজি নাপালে, মা অভিযান মানে কি? মই ক'লে অভিযান মানে তহঁতক মই কেনেকৈ বুজাওঁ, মানে অভিযান মানে এডভেঞ্চাৰ হ'ল এটা দুঃসাহসিক কাম, কিবা এটা এনেকুৱা কাম য'ত লাইফৰ ৰিস্ক থাকে, জীৱনৰ এটা ৰিস্ক থাকে, তথাপিও সেই কামটো কৰিব লগা হয়, সেইটো হ'ল এডভেঞ্চাৰ, অভিযান। আমি আজি এটা অভিযানত যাম। ডাঙৰজনী সুধিলে, মা আমি আজি কিহৰ অভিযানত যাম? তেতিয়া মাকে ক'লে, আমি আজি তেজ খাবলৈ যাম, মানুহৰ তেজ। পিয়ে ক'লে, সেইটো কি ডাঙৰ কথা, আমি যাম, মানুহক কামুৰিম, তেজ খাম, গুচি আহিম, তাৰে কাৰণে আৰু কি ইমান ডাঙৰ কথা? মায়ে ক'লে, হৈছে বৰ যেন সহজ কথা, মানুহবিলাকৰ বুদ্ধি নাই বুলি ভাবিছে হা? মানুহবিলাকে তোৰ কাৰণে বাতিত তেজ লৈ বহি আছে। চব কথাৰ এটা ধৈৰ্য লাগে, ভালকৈ শুন, ধৈৰ্য নাথাকিলে একো ডাঙৰ কামেই নহয়, তাৰ কাৰণে ট্ৰেইনিঙৰ দৰকাৰ। তই শুনিছ, তইও শুন। তেওঁ ক'লে, মা মই আগে যাম, মই আগে আগে খাম। তই একদম মনে মনে থাক, তই তেজ খাব নোৱাৰ। কিয় মা? তই এইকাৰণে তেজ খাব নোৱাৰ, তেজ ছোৱালী মহৰ কাৰণে দৰকাৰী কথা, ল'ৰা মহক তেজ নালাগে। কিয় মা? মানে কথাটো হ'ল ছোৱালী মহৰ পেটত কণী আহে, কণীৰ কাৰণে পুষ্টি দৰকাৰ, প্ৰটিনৰ দৰকাৰ, সেইকাৰণে সিহঁতক তেজ লাগে, তোৰ দৰকাৰ নাই। সি আপত্তি কৰিলে, মোৰ কণী নহ'লেও মই তেজ খাম। শুন, তইতো এনেও খাব নোৱাৰ, তোৰ সেই তেজ খাবলৈ সোনডাল হোৱাই নাই, গতিকে তোৰ দৰকাৰ নাই। তই এটা কাম কৰিবি, তই বাইদেউহঁতৰ লগত যাবি, আমাৰ লগত যাবি, সহায় কৰি দিবি। মনটো ভাল লগা নাই, নিজে তেজ খাব নোৱাৰি, নহয় বাইদেউহঁতক সহায় কৰি যাম। মাকে ক'লে, শুন, মানুহ সাংঘাতিক বস্তু, বুদ্ধি আছে, সেইকাৰণে তেজ খাওঁতে সাৱধান হ'ব লাগে, তাৰ কাৰণে এটা প্ৰশিক্ষণ, এটা ট্ৰেইনিং লাগে। পিপিয়ে সুধিলে, মা মানুহৰ বুদ্ধি আমাতকৈ বেছি ভাল নেকি, আমাতকৈ বেছি বুদ্ধি হওক নেকি? বুদ্ধি আছে, কিন্তু আমাতকৈ বেছি বুদ্ধি আছে বুলি নাভাবোঁ। মানুহবিলাকৰ যেনেকৈ মানুহবিলাকৰ চেহেৰাবিলাক ডাঙৰ ডাঙৰ ভোটা, বুদ্ধিবিলাকৰ ইমান ভোটা। পিপিয়ে সুধিলে, মা সিহঁতে কি কৰে বুদ্ধি হিচাপে? মাকে ক'লে, ইয়াৰ কৰে। সিহঁতে কি কৰে জানো, এই ৰাতি শুবৰ সময়ত আঁঠুৱা নে নেট কিবা এটা লগাই, সেইটো লগাই পেলাই হৈ ভাবে, সিহঁতে খুব ভাবে যে আমি চাগে সিহঁতক আঁঠুৱাৰ ভিতৰত কামুৰিব নোৱাৰোঁ, আমি ঠিকেই সোমাব পাৰোঁ। কোনোবাই আঁঠুখন অকণমান দাঙি দিলে আমি তাতে সোমাই যাওঁ সৰু সৰুকৈ, আমাৰ যি কৰিব লাগিছে কৰি আমি গুচি আহোঁ। পিয়ে ক'লে, মা আৰু কি বুদ্ধি কাম কৰে মানুহে? আজিকালি দেখোঁ সিহঁতে ঘৰৰ বাৰাণ্ডাত, গ্ৰিলত, খিৰিকীত নেট লগাই সেইবিলাক কৰি থাকে। যি হওক, তহঁতে জানই এই কথাটোত প্ৰথম কথা হ'ল, আমাৰ প্ৰথম নিয়মটো হ'ল, আমি মহ সমাজে জানিবলগীয়া প্ৰথম কথাটো হ'ল, কেতিয়াও বাহাদুৰি দেখুৱাব নালাগে।
কেতিয়াও বাহাদুৰি দেখুৱাব নালাগে এই বাহাদুৰি দেখুৱাৰ কাৰণে তহঁতৰ দেউতাৰ কি হৈছিল তহঁতে জানই নহয় পিয়ে ক'লে মা প্লিজ দেউতাৰ সেই গল্পত নক'বা খুব দুখ লাগে শুন দুখ লাগিলেও সেই গল্পটো বাৰে বাৰে শুনি থাকিব লাগিব কিছুমান দুখ লগা গল্পৰ মাজতে শিকিবলগীয়া বহুত কথা থাকে হ'ব ঠিক আছে কোৱা তেতিয়া মামহে ক'লে তেতিয়া তহঁতৰ দেউতাৰ লগত মোৰ বিয়া হৈছিল মাত্ৰ তহঁতক জন্ম হোৱাই নাই তেনেকুৱাতে এদিন তহঁতৰ দেউতাৰে ক'লে বোলা অকণ ঘূৰি আহোঁ তোমাক অকণমান তেজ খুৱাই আনো তোমাৰ এতিয়া শৰীৰত তেজৰ দৰকাৰ পুষ্টি দৰকাৰ মোৰ মন নাছিল তথাপি তহঁতৰ দেউতাৰে জোৰকৈ লাগি থকাত মই এদিন তহঁত দেউতাৰ লগত গ'লো তেওঁ মানুহ এটা দেখুৱাই দিলে ভৰিৰ কলা ফুলতে মই কামোৰ এটা মাৰিলোঁ তহঁতৰ দেউতাৰে কৰিলে কি মানুহটোৰ যাতে চকু যাতে নজৰ মোৰ ওপৰত নপৰে তাৰ কাৰণে মানুহটোৰ নাকৰ আগেদি পিন 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 টিন টিন টিনকৈ গান গাবলৈ ধৰিলে ঠিক আছে তুমি গান গাইছা ঠিকে আছে মই তেজ খালোঁ কিন্তু তহঁত দেউতাই কি কৰিলে জানো নাকৰ আগেদি এবাৰ নহয় দুবাৰ তিনিবাৰ অহা যোৱা কৰি থাকিল এটা সময়ততো জানই কি হ'ল দিলে নহয় মানুহটোৱে চেটাককৈ মাৰি বৰ দুখ লাগে বুজিছ তাৰ পৰা আমি কি শিকিলোঁ কেতিয়াও বাহাদুৰি দেখুৱাব নালাগে আমাৰ মগ সমাজৰ প্ৰথম কথাটো কেতিয়াও বাহাদুৰি দেখুৱাব নালাগে কি নিয়মটো কেতিয়াও বাহাদুৰি দেখুৱাব নালাগে 2 নম্বৰ সেইটো ইম্পৰ্টেণ্ট কথা কেতিয়াও লোভ কৰিব নালাগে কাৰণ কোৱাই হয় লোভেই পাপ পাপেই মৃত্যু আৰু শুন পিডিপি তোক কিন্তু মই কৈছোঁ যে তই কিন্তু বৰ লোভী নিজকে কণ্ট্ৰল কৰিবি আমি আজি আটাইবিলাকে মানুহৰ তেজ খাবলৈ যাম ৰেডি হ'ব তেজ খাবলৈ যাম ক'লৈ যাম না আমি আজি ৰাস্তাটোৰ সিফালে এলিফেণ্ট পাৰ্কৰ সেই যে 7 মহলীয়া ঘৰটো আছে তাৰে একদম ওপৰত চিলাহত থাকে চিলাহতৰ ঘৰলৈ যাম এই বুলি কৈ মা মহজনীয়ে তাইৰ 3জনী জীয়েক আৰু পুতেকক লৈ ৰাস্তাটো পাৰ হৈ উৰি 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 এলিফেণ্ট এপাৰ্টমেণ্টৰ একেবাৰে ওপৰৰ 7 মহলাৰ ঘৰত চিলাহতৰ ঘৰৰ বাৰাণ্ডাৰ ৰেলিঙত বহিল এতিয়া কি হ'ব এতিয়া পিয়ে ক'লে মা সেইটো ৰুমত যে 2জনী ছোৱালী বহি আছে তাহাঁতক ডাঙৰজনী খাই আহিম মায়ে ক'লে শুন ফটকৈ তেনেকৈ নাযায় অবজাৰ্ভেশ্যন ভালকৈ এবাৰ পৰিৱেশটো চাই আহিব লাগিব আৰু শুন চাচোন কি কৰি আছে ছোৱালী 2জনীয়ে সিহঁতে টিভি চাই আছে টিভিত এটা ভাল প্ৰগ্ৰেম চলা নাই একেবাৰে ফাল্টু এটা প্ৰগ্ৰেম চলি আছে এনেকুৱা সময়ত কামোৰাটো খুব ডেঞ্জাৰাছ কথা যেতিয়া ভাল প্ৰগ্ৰেম চলে টিভিত তেতিয়াহে কামুৰিব পাৰোঁ কাৰণ তেতিয়া বেলেগ ফালে কোনো মনোযোগ দিব নোৱাৰে এতিয়া প্ৰগ্ৰেমটো একেবাৰে ভালটো চলি আছে গতিকে এতিয়া তাত নোযোৱাই ভাল তই বাৰু কিয় বিচাৰিছিল ডাঙৰজনীক কামুৰিবৰ কাৰণে ইয়ে ক'লে মা সেই ছোৱালীজনী ইমান ধুনীয়া ধুনীয়া বুলি তই কামুৰিব লাগে নেকি তেতিয়া পিয়ে ক'লে মা ইটো কথা এটা কেঁচুৱা শুই আছে তাইক কামুৰিম মাকে ক'লে চা কেঁচুৱা যেতিয়া শুই থাকে তেতিয়া কিন্তু কামোৰাটো বৰ সুবিধাজনক নহয় কেঁচুৱা সাধাৰণতে অকলে শুই নাথাকে কেঁচুৱাৰ কাষত সদায় হয় মাকজনী থাকে নহ'লে মাহীয়েক থাকে নহ'লে পেহীয়েক থাকে সাংঘাতিক কথা পেহীয়ে ক'লে কাষত সেইজনী কেঁচুৱাৰ মাক চাগে কি কৰি আছে কিতাপ পঢ়ি আছে নেকি মা ক'লে কিতাপ পঢ়ি আছে কিন্তু সেইকাৰণে কিতাপখন পঢ়ি থকাৰ মাজে মাজেও কেঁচুৱাটোক চাই আছে গতিকে তাত বৰ সুবিধাৰ নহ'ব পিয়ে ক'লে মা মই বুদ্ধি পাই গৈছোঁ মই সেই মাকজনীক কামুৰিম মাকে ক'লে ঠিক কৈছোঁ কামুৰিবি কিন্তু কেনেকৈ কামুৰিবি তাই ক'লে মা মোৰ আইডিয়া এটা আহিছে কেঁচুৱাৰ মাকজনীয়ে এখন হাতেৰে কিতাপখন ধৰি আছে ডাঙৰ কিতাপ মই
সেইখন হাতত নাকামোৰোঁ কাৰণ ইখন হাত ফ্ৰী হৈ আছে মাৰিব পাৰিব মই ফ্ৰী হৈ থকা হাতখনত কামুৰিম তেতিয়া কিতাপ থকা হাতখনেৰে মাৰিব নোৱাৰিব বাইকল ৰক্ষা তোৰ যে অকণমান বুদ্ধি হৈছে বৰ ভাল পালোঁ জ্ঞানটো বুদ্ধিটো সদায় চলাই ৰাখিবি বুজিছ আৰু তই ঠিক হ'লে তোৰ ভনীয়েহঁতে শিকিব ভাইটিটোৱে শিকিব তোৰ ওপৰত ডাঙৰ কথা তই ভালকৈ বুদ্ধিবিলাক তই ঠিকমতে চলাই ৰাখিবি ঠিক আছে তই যা মনত ৰাখিবি কিন্তু লোভ নকৰিবি কাৰণ লোভে পাপ পাপি মৃত্যু আৰু বাহাদুৰিটো নেদেখুৱাবি বিয়ে ক'লে মা চাই থাকা মই যাম কেঁচুৱাৰ মাকজনীক কামুৰিম আৰু গুচি আহিম এই বুলি কৈ পি ডাঙৰজনী তাই গৈ 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 মাকজনীৰ যিখন হাতত কামোৰাৰ কথা আছিল তাক কামুৰিলে মানুহজনীয়ে এবাৰ কিবা এটা খোজ এটা পালে থাকে কিন্তু ইমান বেছি মন নকৰিলে পিয়ে তেজ খাই গুচি আহিল দ্বিতীয়জনী মাজুজনী পিপিয়ে ক'লে মা এইবাৰ মই যাম ৰ যাবি কিন্তু আগতে মোক কচোন তই কি কৰিবি কাক কামুৰিবি পিপিয়ে ক'লে মা ময়ো সেই কেঁচুৱাৰ মাকজনীক কামুৰিম মাকে ক'লে এবাৰ এজনী মানুহক কামোৰাৰ পাছত মানুহজনী সচেতন হয় সজাগ হয় এইবাৰ তই সেইটো বুদ্ধি কৰিলে নহ'ব মাৰি পেলাব পাৰিব পিপিয়ে ক'লে মা তই চাই থকা মোৰো দিমাগ আছে পিপি লাহে লাহে উৰি উৰি সেই মানুহজনৰ ওচৰলৈ গ'ল দিমাগটো কেনেকৈ ঘটোৱাই মাকে চাই আছে পিপিয়ে কৰিলে কি মানুহজনে হাতত নাকামুৰিলে পিঠিৰ ফালে এনেকুৱা এডোখৰ জেগাত কামুৰিলে য'ত হাতখন ঢুকি নাপায় মাকৰ ভাল লাগিল দ্বিতীয়জনেৰো বুদ্ধি হৈছে পিপিও উভতি আহিল এইবাৰ সৰুজনী তাৰ আকৌ লোভটো বৰ বেছি মা মই যাম এতিয়াই যাম মই ৰ তই কি কৰিবি ময়ো কামুৰিম পিপি বিয়ে ক'লে মাকে ক'লে দুবাৰকৈ এজনী মানুহ কামোৰাৰ পাছত তই ভাবিছ নেকি তাত নিৰাপদ বুলি নোৱাৰ বেলেগ কিবা এটা উপায় কৰিব লাগিব পিপিয়ে ইফালে সিফালে চালে দেখে আন এটা কোঠাত এজন মানুহে কিবা লিখি আছে পিপিয়ে মাকক ক'লে মা মই সেই মানুহটোক কামুৰিবি নেকি মাকে ক'লে সেই মানুহটো হ'ল চিলাহঁতৰ দেউতাক তেওঁক কামুৰিব পাৰ তেওঁ গল্প লিখি আছে মা মানুহটোৱে গল্প লিখে নেকি খুব ধুনীয়া গল্প লিখে নেকি আহা গল্প ভাল লিখে নে গেলা গল্প লিখে আমাক নালাগে নহয় আমাক লাগে তেজ তই যাবি তেজখন খাবি গুচি আহিবি শুন তোক লৈ মোৰ কিন্তু সদায় দুশ্চিন্তা বাহাদুৰি নেদেখুৱাবি আৰু লোভ নকৰিবি পিপিয়ে ক'লে মা তুমি চাই থাকা যাম যিমানকণ লাগে সিমানকণ খাম তাৰপিছত মই গুচি আহিম এই বুলি কৈ সৰুজনী ছোৱালী পি তাই উৰি 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 সেই মানুহটোৰ হাতত বহিল হাতত বহাৰ পাছত তাইৰ সৰু শুংডাল মানুহজনৰ হাতৰ শিৰাত সোমোৱাই দিলে মাকে কৈ থৈছিল শুন মানুহৰ শৰীৰত কিন্তু দুই ৰকমৰ তেজ থাকে এবিধৰ মাজেৰে ৰঙা বিশুদ্ধ তেজ পাৰ হৈ যায় সেইটো হ'ল ধমনী আৰু এটা আছে শিৰাৰ মাজেৰে দূষিত তেজ ক'লা ক'লা ৰঙৰ যায় সেইবিলাকৰ একেবাৰে টেষ্ট নাই সেইবোৰ নাখাবি তই খাবি ধমনীৰ তেজ ৰঙা সুন্দৰ কি সুন্দৰ ৰুচি কি টেষ্ট পিপিয়ে সেই মানুহজনৰ মানে চিলাহঁতৰ দেউতাকৰ হাতত বহি ধমনীৰ তেজ খাবলৈ ধৰিলে যেতিয়া তাইৰ শুংটোৰে তেজ সোমাই আহিল তাইৰ নিচা লাগি গ'ল এনেকুৱা লাগিল যেন গোটেই শৰীৰটো ঝিমঝিম 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 কৰিবলৈ ধৰিলে তাই পাহৰি গ'ল যে তাই সোনকালে উভতি যোৱাৰ কথা আছিল তাই এনেই লোভটো বেছি তাই তেজ খাই থাকিল এটা সময়ত তাইৰ পেটটো এটা বেলুনৰ নিচিনাকৈ ফুলি গ'ল তাই উৰিব নোৱাৰা হ'ল ইফালে মাকহঁতে চিঞৰি আছে পিপি গুচিয়া সোনকালে গুচিয়া নাই লোভ বস্তুটো এনেকুৱা বেলেগৰ কথা তেতিয়া কাণত নপৰে
পিলিপিয়ে তেজ খাই থাকে। এটা সময়ত চিলাহঁতৰ দেউতাকে মানে গল্প লিখা মানুহটোৱে গম পালে হাতত কিবা এটা কামুৰি আছে। তেওঁ দেখিলে এটা মহ। মানুহজনে কৰিলে কি লাহেকে ইখন হাতেৰে মহটো এনেকে তুলি ল'লে। তাৰপিছত তেওঁ গল্প লিখা কাগজখনৰ ওপৰত মহটো পেলাই দিলে। পেলাই দিওঁতে মহটো বেছি লৰচৰ কৰিব নোৱাৰিলে। পেটেকে গেৰেলা হৈ আছে, অলপমান খোজকাঢ়িব খোজে, পাখি গধুৰ হৈ গৈছে, উৰিব নোৱাৰে। মানুহজনে কৰিলে কি আহিছিলা এবালা তই দিও আছোন এটা বস্তু চালিয়া। ছোৱালীজনী ইচ্ছা নাছিল, ক'লে কি হ'ল দেউতা, কি হ'ল কথা কোৱা, সোনকালে কোৱা। আহা চাচোন কি বস্তু। সিহঁতে ওচৰতে দেখিলে দেউতাকৰ গল্প লিখা কাগজৰ ওপৰত এটা মহ, পেটটো একেবাৰে ৰঙা হৈ আছে। চি দেউতা, সেইটো মহ মাৰি নিপেলোৱা কিয়? দেউতাকে ক'লে ৰচোন, কিয় মাৰিব লাগে? চিলাই ক'লে তেজ খাইছে। চি তুমি যে ইমান লেতেৰা নহয় দেউতা, তেজ খাইছে মাৰা আকৌ। দেউতাকে ক'লে তেজ খালে কিয় মাৰিব লাগে? সি তাৰ খোৱা বস্তুটো খাইছে। আমি জানো ফুলকবি, বন্ধাকবি, ভাত, দালি এইবিলাক নাখাওঁ? আমি জানো হাঁহ নাখাওঁ, মুৰ্গী নাখাওঁ? তাইও কিবা এটা খাইছে বেছি। দেউতা যে কেনেকুৱা নহয়, একদম কিবা আৰু দেই, এই বুলি ভোৰ ভৰাই চিধাৰ পোনে ৰুমলৈ গুচি গ'ল। মানুহজনে মহটোক নামাৰিলে। তাৰ সলনি তেওঁ কৰিলে কি মহটোক ফু অকণমান দি পেলাই দি উৰুৱাই দিবলৈ চেষ্টা কৰিলে। তেতিয়াও বেচেৰি পিপিৰ উৰিবলৈ শক্তি নাই। তেনেকুৱা সময়তে ৰেলিঙত বহি থকা মাক আৰু বায়েকহঁত আহি তাইক উৰিবলৈ সহায় কৰি লৈ গ'ল। লাহে লাহে পিপিয়ে মাকৰ লগত গৈ আছে। যাওঁতে বাটত পিপিয়ে ক'লে মাকক, মা তেওঁতো মোক মাৰিব পাৰিলেহেঁতেন, মই এটা ধন্যবাদ জনাই আহোঁ। মাকে ক'লে কোনো দৰকাৰ নাই, যিবিলাকে ভাল কাম কৰে সিহঁতে ধন্যবাদ নিবিচাৰে, সোনকালে গুচি আহ। পিপিয়ে ক'লে নহয় মা, মই এবাৰ তেওঁক দেখা কৰি আহোঁ। এই বুলি কৈ পিপিয়ে মানুহজনৰ ওচৰলৈ আহি ক'লে, তুমি ইমান ডাঙৰ এজন মানুহ, এটা প্ৰকাণ্ড চেহেৰাৰ এটা প্ৰাণী, আৰু মই তোমাৰ ওচৰত একেবাৰেই ক্ষুদ্ৰ এটা পতংগ। ইচ্ছা কৰিলে তুমি মোক মাৰি পেলাব পাৰিলাহেঁতেন, তুমি নামাৰিলা। এই কথা মই আজীৱন মনত ৰাখিম, আৰু কেতিয়াবা কিবা সহায় লাগিলে মই তোমাক সহায় কৰিম। থেংক ইউ ছ' মাছ, মই আহোঁ। এই বুলি কৈ পিপি আকৌ মাকৰ ওচৰলৈ আহিল আৰু মাকক সুধিলে, মা কিছুমান মানুহ কিয় ইমান ভাল হয় মা? আজি মোৰ কানে কানে ক'লে, আজি মোৰ কানে কানে ক'লে, তুমি হাঁহিলে, তুমি কান্দিলে, তুমি কান্দিলে, তুমি হাঁহিলে, আকাশত হিমলৰ জুই শিখা জ্বলে, ঠিকনা হেৰুৱাই এচাতি বতাহে। দুজন মানুহ ঠিকনা হেৰুৱাই ইয়াত বহি আছে আৰু গানটো খুব ভাল পায়। তেওঁলোকৰ কাৰণে গালোঁ নীলা আৰু ৰাহুল দা। থেংক ইউ। গল্পটোৰ নামটো শুনিবলৈ মন যোৱা নাইনে? গল্পটোৰ নাম আছিল এটা ভয়ংকৰ অভিযানৰ গল্প। লেখকৰ নাম হুমায়ুন আহমেদ। আমি বিভিন্ন মঞ্চত হুমায়ুন আহমেদৰ বহু গল্প কৰিছোঁ। এই গল্পটো যদিও শিশু আৰু কিশোৰৰ কাৰণে, তথাপি মোৰ বিশ্বাস ডাঙৰসকলেও চাগে এই গল্পটো ভাল পাইছে, নহয়নে? কৰিছিলোঁ
বৰ ভয়ে ভয়ে মই অনুষ্ঠানটো কৰিছিলোঁ এইকাৰণে যে মোৰ এটা কাহ উঠি আছিল এনেকুৱা যেতিয়া হয় তেতিয়া মই আশা কৰোঁ যে মোৰ কাষত থকা এই মিতালী নামৰ মানুহগৰাকীয়ে তেওঁ সদায় গান গাই থকাতকৈ কেতিয়াবা কেতিয়াবাতো গল্পও ক'ব পাৰে যাতে মোক অকণমান সকাহ দিয়ে আৰু পানীও দিব পাৰে কিন্তু আজি আমি এটা টেষ্ট কৰি চাওঁচোন মিতালীয়ে গল্প ক'ব পাৰে নে নোৱাৰে পাৰিবা কিন্তু আৰু এটা কথা মই ভাবিছিলোঁ যে ডাঙৰ হৈছে য়েছ এই যে পিপি আৰু পিপি সিহঁতে ডাঙৰ হৈছে তেওঁ ডাঙৰ হৈ আহি আছে বন্ধু বান্ধৱ পাৰিছে সিহঁতৰ বহুত পঢ়া শুনাৰ কথা আছে শিক্ষা দীক্ষাৰ কথা আছে সেইকাৰণে ঠিক একদম ঠিক কথা পাহৰি গৈছিল গতিকে সিহঁতে এই ডাঙৰ হৈ থাকোঁতে শিকিবলগীয়া কিছুমান কথা সিহঁতৰ কিছুমান খুব দৰকাৰী কথা আছে পিপিহঁতৰ মাকেও চব কথা নাজানে সিহঁতে মাজে মাজে আকৌ আমাক আহি লগ ধৰে অতনুদা অলপমান কিবা অকণমান জ্ঞান দিবা নেকি পিপিহঁতৰ কাৰণে সিহঁতে একদম মানে মোৰ কথাই নুশুনে আৰু মই যিকণ জানো সেইকণো মই সিহঁতক শিকাব নোৱাৰোঁ মিতালিবা তেনেকৈ কৈ থাকে গতিকে আমি আজি মাত্ৰ ভাবিলোঁ এখন শিশু আৰু কিশোৰৰ কাৰণে খুব দৰকাৰী এখন কিতাপ এখন পুস্তিকা য'ত ছবি আছে আৰু কথা আছে যৌন শিক্ষাৰ দিশৰ কথা এটা যিটো খুব দৰকাৰী কথা কিন্তু মানুহে এইবিলাক দিশৰ পৰা আঁতৰি থাকে আমি সেই কিতাপখন আমি আজি এইখন মঞ্চত এতিয়াই আমি উন্মোচনৰ ব্যৱস্থা কৰিম ৰক্তিম গোস্বামী হ'ল সেই কিতাপৰ লেখক আৰু লিপিকা আগবাঢ়ি আহা আমি সেইখিনি আগবাঢ়িম তাৰপাছতে আমি আকৌ গল্প ক'ম যদি খুব ৰঙীন কিতাপ তথাপি মূল্য নিৰ্ধাৰণ কৰিছে ৯৯ টকা যাতে কিতাপখন সকলোৱে গ্ৰহণ কৰিব পাৰে আৰু এই সুযোগতে মই আছাম পাব্লিচিং কোম্পানীৰ চেনেল ডাঙৰীয়া তথা নৱকান্ত বৰুৱাৰ নাম ল'ৰা ছোৱালীকে জানিব লাগে ন আমাৰ অসমীয়া সাহিত্যৰ এনেকুৱা এটা নাম গল্প কবিতা সাধুকথা উপন্যাস গীত কিমানবিলাক দিশত যে আমাৰ তেওঁ এগৰাকী একেবাৰে প্ৰাতঃস্মৰণীয় এগৰাকী ব্যক্তি আছিল নৱকান্ত বৰুৱাৰ এটা গল্প সৰু গল্প একেবাৰে সোনকালে শেষ হৈ যাব ডাঙৰ গল্প দি লাভ নাই নোৱাৰি সেইকাৰণে সৰু গল্প এটাই ক'বলৈ ক'ম আৰু মই চাই থাকিম গল্প ক'ব পাৰে নোৱাৰে শিলৰ চোলা গল্পটো কয় আপোনাৰ আশীষ শিৰত লৈ একেবাৰে সদায় আছে এখন দেশত শিলাদিত্য নামৰ এজন ৰজা আছিল ৰজাই ৰাজপ্ৰাসাদ আৰু ৰাজপ্ৰাসাদৰ লগত লাগি থকা বাগানত তেওঁৰ প্ৰধানমন্ত্ৰীৰ লগত খোজকাঢ়ি আছিল প্ৰধানমন্ত্ৰী আৰু ৰজা শিলাদিত্য খোজকাঢ়ি গৈ আছে কেনেকৈ যাব লাগিব দেখিব নালাগে খোজকাঢ়ি ঘূৰি ফুৰোঁতে ৰজাই হঠাতে দেখিলে এটা চুকত এটা খুব সুন্দৰ মূৰ্তি শিলৰ মূৰ্তি প্ৰতিমূৰ্তি ষ্টেচু তেওঁ মন্ত্ৰীক সুধিলে মন্ত্ৰী চোৱাচোন এইটো ইমান সুন্দৰ এটা মূৰ্তি এইটো বাৰু কাৰ মূৰ্তি তুমি জানা নেকি ৰজাই গম নাপায় মন্ত্ৰীয়ে ক'লে হয় মহাৰাজ এই মূৰ্তিটো আপোনাৰ ককা দেউতা মহাৰাজ জলাদিত্যৰ প্ৰতিমূৰ্তি মহাৰাজে ক'লে মন্ত্ৰী চোৱাচোন
এই মূৰ্তিটো ইমান দিন ধৰি ইমান সুন্দৰ নিখুঁত হৈ কেনেকৈ আছে চোৱাচোন চোৱা গাত কিমান সুন্দৰভাৱে শিলৰ চোলা পিন্ধাই থোৱা হৈছে সেইকাৰণে কিজানি এই মূৰ্তিটো ইমান দিন ধৰি ইমান সুন্দৰ আৰু অক্ষত অৱস্থাত আছে মন্ত্ৰী মই এটা কথা ভাবিছোঁ ময়ো এটা শিলৰ চোলা পিন্ধিম মন্ত্ৰী ভয় লাগিবলৈ আৰম্ভ কৰিলে মহাৰাজ কি ক'লে মন্ত্ৰী ভালকৈ শুনা এটা শিলৰ চোলা মই পিন্ধিম ময়ো আজীৱন আৰু বহুত বছৰ ধৰি অক্ষত অৱস্থাত থাকিবৰ কাৰণে এটা শিলৰ চোলা তুমি মোক বনাই দিব লাগিব আৰু যদি তুমি নোৱাৰা তোমাকতো দেশৰ পৰা মই খেদিলোহেঁতেন আচলতে তোমাক মই মৃত্যুদণ্ড দিম মন্ত্ৰী ভয়ত একদম কম্পমান মুখৰ মাতবোল বন্ধ হ'ল ঘৰ গৈ পালে তলমূৰ কৰি যেতিয়া তেওঁ ঘৰত সোমাল তেতিয়া দেখিছে তেওঁৰ ছোৱালী জীয়েক মনুমতীয়ে ধুনীয়া ধুনীয়া ৰঙা নীলা সূতা লৈ কিবা এটা চিলাই আছে তাই দেউতাকক দেখি পিতাদেউ আহিলা তেওঁ তলমূৰ কৰি ক'লে হয় আই আহিলোঁ পিতাদেউ মনটো কিয় মাৰি আছা কি হৈছে কোৱাচোন মন্ত্ৰীয়ে ক'লে হাই কি বুজিবি আৰু আমাৰ মহাৰাজৰ এটা অদ্ভুত চখ হ'ল নহয় এতিয়া তেওঁক এটা বোলে শিলৰ চোলা লাগে আৰু তাকো লাগে 7 দিনৰ ভিতৰত যদি মই চিলাই দিব নোৱাৰোঁ মোক মৃত্যুদণ্ড দিব আই কিছুদিনৰ পিছত আৰু মোক নেদেখ মনুমতীৰ বৰ দুখ লাগিল তাই দেউতাকক ক'লে মনুমতী কিন্তু খুব বুদ্ধিমতী ছোৱালী যদিও তাই দেউতাকক ক'লে যে দেউতা তুমি দুখ নকৰিবা মই কিবা এটা কৰিম কিন্তু মনে মনে তাই বুদ্ধি ভাবিবলৈ ধৰিলে কি কৰা যায় দেউতাকক কেনেকৈ বচোৱা যায় তাই ক'লে পিতাদেউ একো চিন্তা নকৰিবা এইকেইদিন ঘৰতে এই 7 দিন ভাল ভাল ধৰ্মপুথি পঢ়ি তুমি জিৰণি লোৱা আৰু ঈশ্বৰৰ নাম লোৱা চব সকলো ঠিক হৈ যাব চব নহয় সকলো আৰু এইদৰে এদিন দুদিন তিনিদিন এনেকৈ গৈ 6 দিন শেষ হ'ল 7 নম্বৰ দিনা ৰাজসভাত মহাৰাজ একদম লম্ফ জম্ফ কৰি আছে এক্সপ্ৰেছন দিয়া 7 দিনৰ দিনা দেখিবলৈ কেনেকৈ হ'ব 7 দিনৰ দিনা 7 দিনৰ দিনা গল্পটো শুনাৰ মজা এটা থাকিব 7 দিনৰ দিনা মই কৈছোঁ 7 দিনৰ দিনা সভাসদসকলৰ মাজত মহাৰাজ সিংহাসনত বহি আছে আৰু একদম লম্ফ জম্ফ কৰি আছে মন্ত্ৰীসকল তুৰন্তে গৈ মহামন্ত্ৰীক মাতি আনা তেওঁ কিয় আজি 7 দিন হ'ল মোৰ শিলৰ চোলা ক'ত তেনেকুৱাতে দুৱৰীজন দৌৰি আহি ক'লেহি মহাৰাজৰ জয় হওক মহাৰাজৰ জয় হওক মহামন্ত্ৰী জীয়ৰী মনুমতী আহি দুৱাৰত ৰৈ আছিল তেওঁক আহিবলৈ দিওঁনে মহাৰাজে ক'লে মনুমতীক আহিবলৈ দিয়া মনুমতী আহিল আহি তাইও মহাৰাজক প্ৰণাম কৰিলে মহাৰাজৰ জয় হওক হয় মনুমতী তোমাৰ পিতাৰাই 7 দিন কি কৰি আছে মোৰ শিলৰ চোলা ক'ত হয় মহাৰাজ শিলৰ চোলা সম্পূৰ্ণ তৈয়াৰ হ'ল মাত্ৰ এটা সৰু বস্তু লাগে আপোনাৰ ৰাজভঁৰালৰ পৰা নিবলৈ মই একদম দৌৰি আহিছোঁ মহাৰাজ আপোনাৰ ৰাজভঁৰালততো কোনো বস্তুৰ অভাৱ নাই নিশ্চয় এই বস্তুটো আপোনাৰ ৰাজভঁৰালতে পাওঁ মনুমতীক পোৱা তোমাক কি লাগে আৰু তুৰন্তে কি বস্তু লাগে লৈ গৈ সোনকালে মোৰ শিলৰ চোলা তৈয়াৰ কৰি লৈ আনা আৰু তোমাৰ পিতাদেউৰকো মাতি আনা কি বস্তু লাগে ৰাজভঁৰালী যোৱা মনুমতীক কি লাগে দিয়া গৈ তোমাক কি লাগে মনুমতী মহাৰাজ সামান্য এটা বেজী সামান্য এটা বেজীৰ কাৰণে লৈ আছা হয় মহাৰাজ আমাৰ ঘৰত নাই এটা পানীৰ বেজী লাগে পানীৰ বেজী মাত্ৰ এটা পানীৰ বেজী ৰাজভঁৰালী যোৱা আমাৰ ৰাজভঁৰালৰ পৰা এটা পানীৰ বেজী মনুমতীক দিয়া লগে 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 মহাৰাজৰ মূৰত কিবা এটা খেলালে মনচোন পানীৰ বেজী পানীৰ বেজীটো নাই পানীৰ বেজীটো সম্ভৱেই নহয় সম্ভৱ নহয় হয় মনুমতী
মই বুজি পাইছোঁ পানীৰ বেজী এটা অসম্ভৱ বস্তু যিদৰে শিলৰ চুলা হ'ব দিয়া মই সকলো বুজি পাইছোঁ মনোমতী তুমি বৰ বুদ্ধিমতী ছোৱালী তোমাক পুৰস্কৃত কৰা হ'ব তুমি এটা তুৰন্তে গৈ তোমাৰ পিতাদেউৰক মাতি আনাগে মই তেওঁক মৃত্যুদণ্ড দিয়াটো দূৰৰ কথা তোমাৰ নিচিনা এজনী বুদ্ধিমতী ছোৱালীৰ পিতা হোৱাৰ কাৰণে তেওঁক মই পুৰস্কৃতহে কৰিম যোৱা মোক শিলৰ চোলা নালাগে আৰু কেতিয়াও মই এই অসম্ভৱ কথাৰে তোমালোকক আমনি নকৰোঁ সেইবুলি আকৌ মোক তুমি এতিয়া গান গাব নক'বা যি হওক তোমালোকে মইনাসকলে কোৱাচোন এই জেঠাইগৰাকী আগতে কেতিয়াবা আমি গল্প ক'বলৈ দিমনে মোৰ ভৱিষ্যত বাৰু ভালনে বাৰু দিমনে গল্প ক'বলৈ ক'মনে পিছত কেতিয়াবা বেলেগ মঞ্চত ক'ম ন ঠিক আছে ফিউচাৰ আছে ঠিক আছে এতিয়া আমি কি কৰোঁ এতিয়া আমি গীতৰ মাজেৰে গল্প কিহৰ মাজেৰে গীতৰ মাজেৰে গল্প এইটো গল্প তোমালোকে বহুতেই জানা পঢ়িছা স্কুলত বা ক'ৰবাত পঢ়িছা মিলিব নজনা মিলাব নোৱাৰা পুত্ৰহঁতক কাষলৈ চপা এজন বুঢ়াই এমুঠি কৰা ভাঙিবলে বুলি দিলেহি লগা মিলিব নজনা মিলাব নোৱাৰা পুত্ৰহঁতক কাষলৈ চপা এজন বুঢ়াই এমুঠি কৰা ভাঙিবলে বুলি দিলেহি লগা তোমালোকে গাবা নেকি নোগোৱা মই আৰু এবাৰ ৰিপিট কৰিম মিলিব নজনা মিলাব নোৱাৰা পুত্ৰহঁতক কাষলৈ চপা এজন বুঢ়াই এমুঠি কৰা ভাঙিবলে বুলি দিলেহি লগা সহজে সিহঁতে পেলালে ভাঙি এডাল এডাল কৰি গোটাই দিলে গোটেইখিনি ভাং একেলগে বুলি গোটাই দিলে গোটেইখিনি ভাং একেলগে বুলি নহ'লে বুজিম গাই গতিয়াৰ হাঁহৰ চিন্না নহ'লে বুজিম গাই গতিয়াৰ হাঁহৰ চিন্না তাৰপাছত কি হ'ল ইচুচুকে চামাক কৈ মানে লাজতে আহিছে ইচুচুকে চামাক কৈ যেতিয়া নোৱাৰি যাবলে ধৰিলে নীৰৱে আঁতৰি তেতিয়া বুঢ়াই ক'লে মাও খেউতিলে গুৰি পৰো আৰু নাই মৰণ নাই এই মিলি জুলি থাকিবি তহঁত ভাই ককাই এই মিলি জুলি থাকিবি তহঁত ভাই ককাই মিলি জুলি থাকিবি তহঁত ভাই মিলিব নজনা মিলাব নোৱাৰা পুত্ৰহঁতক কাষলৈ চপা চাৰি পাঁচগৰাকী আহা না তোমাৰ কোনোবা আহাচোন ভাল লাগে Alvira, kamu. ওচৰতে Yani. Dia ভাল লাগে জানো এজন বুঢ়াই এমুঠি কৰা ভাঙিবলে বুলি দিলেহি লগা মিলিব নজনা মিলাব নোৱাৰা পুত্ৰহঁতক কাষলৈ চপা মিলিব নজনা মিলাব নোৱাৰা পুত্ৰহঁতক কাষলৈ চপা দিগুলা এজন বুঢ়াই এমুঠি কৰা ভাঙিবলে বুলি দিলেহি লগা
মিলাব নোৱাৰা পুত্ৰহঁতক কাষলে চপাই মিলিব নজনা মিলাব নোৱাৰা পুত্ৰহঁতক কাষলে চপাই এজন বুঢ়াই এমুঠি ইকৰা ভাঙিবলে বুলি দিলেহি লগাই এজন বুঢ়াই এমুঠি ইকৰা ভাঙিবলে বুলি দিলেহি লগাই মিলিব নজনা মিলাব নোৱাৰা পুত্ৰহঁতক কাষলে চপাই এজন বুঢ়াই এমুঠি ইকৰা ভাঙিবলে বুলি দিলেহি লগাই সহজে সিহঁতে পেলালে ভাঙি সহজে সিহঁতে পেলালে ভাঙি সহজে সিহঁতে পেলালে ভাঙি সহজে সিহঁতে পেলালে ভাঙি এডাল এডাল কৰি গোটাই দিলে গোটেইখিনি ভাং একেলগে বুলি গোটাই দিলে গোটেইখিনি ভাং একেলগে বুলি নহ'লে বুজি এইটো তুলতি তুত আছে বেলেগ জেগা মামাই ক'লে তুতৰো স্কুল আছে তুতবিলাকে স্কুলত পঢ়ে সিহঁতে ৰিলিজন মানে ধৰ্ম বুলি এটা ছাবজেক্ট পঢ়ে কিন্তু আটাইতকৈ সিহঁতৰ যিটো টান ছাবজেক্ট সেইটো প্ৰেক্টিকেল হয় মামা এইটো আমাৰ ডাঙৰসকলে জানে এক আছিল ৰজা তেওঁ ৰাণী দুগৰাকী এক আছিল ৰজা তেওঁ ৰাণী দুগৰাকী এগৰাকী লাগি আনগৰাকীয়ে লাগি এগৰাকী লাগি আনগৰাকীয়ে লাগি এক আছিল ৰজা তেওঁ ৰাণী দুগৰাকী এগৰাকী লাগি আনগৰাকীয়ে লাগি লাগি আই কুঁৱৰী হাই লাখ গোসানী লাগি আই কুঁৱৰী হাই লাখ গোসানী এলাগি লচ পচি ৰচকী নাচনী এলাগি লচ পচি ৰচকী নাচনী এলাগি লচ পচি ৰচকী নাচনী এক চকু চৰহাৰ ফান্দত পৰি ৰজাই চকু চৰহাৰ ফান্দত পৰি ৰজাই লাগি লৈ পিঠি দি এলাগিকে ল'লে চফা ইফালে কন্যা এটি জনম দি লাগি পৃথিৱীৰ পৰা গ'ল বিদায় মাগি ইফালে কন্যা এটি জনম দি লাগি পৃথিৱীৰ পৰা গ'ল বিদায় মাগি তাৰ পাছত মইনাহঁত শুনা কিন্তু হ'ল তাৰ পাছত মইনাহঁত শুনা কিন্তু হ'ল ককা দেউতাক আহি কন্যাটি লৈ গ'ল ককা দেউতাক আহি কন্যাটি লৈ গ'ল ককা দেউতাক আহি কন্যাটি লৈ গ'ল ইতিমধ্যে ৰজাই লিগিৰাৰ মুখে ইতিমধ্যে ৰজাই লিগিৰাৰ মুখে সকলো শুনি লৈ খঙে বেজাৰে
ৰেডি লাগি খেদি দি কইনাটিক মাগি পঠাইছে মোক দি ঘোঁৰা মাগি লাগি খেদি দি কইনাটিক মাগি পঠাইছে মোক দি ঘোঁৰা মাগি কটলক 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 আছিল ৰজা তেওঁ ৰাণী দুগৰাকী এগৰাকী লাগি গৰাকীয়ে লাগি এগৰাকী লাগি এগৰাকী লাগি কিন্তু আচলতে কি হয় গানৰ মাজেৰে গল্প কোৱাৰ পাছত গান নোহোৱাকৈ গল্প কোৱাটো বৰ টান কথা হয়নে মইতো গান গাব নাজানো এটা গল্প এটা মনত পেলাই আছোঁ মাজে মাজে মই পাহৰিছোঁ পাহৰি গ'লে অকণমান ৰৈ দিম আকৌ মনত পেলাম কিন্তু তোমালোকৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মই অকণমান মেমৰি এটা টেষ্ট কৰোঁ দেই অলপ আগতে মই যে মহবিলাকৰ গল্প কৈছিলোঁ সেই গল্পটোৰ লেখকজনৰ নামো কৈছিলোঁ কি নাম হুমায়ুন মহম্মদ নহয় আহমেদ হুমায়ুন আহমেদ তেওঁ বাংলাদেশৰ এজন সাংঘাতিক জনপ্ৰিয় পপুলাৰ ৰাইটাৰ সাংঘাতিক জনপ্ৰিয় এতিয়া নাই এই পৃথিৱী এৰি গুচি গৈছে বেলেগ কৰোৱাত কিন্তু তেওঁ এনেকুৱা এজন লেখক আছিল বাংলাদেশত তেওঁৰ ইমান বেছি জনপ্ৰিয়তা তেওঁৰ গল্পক লৈ নাটক হয় চিনেমা হয় টিভি চিৰিয়েল হয় টিভি চিৰিয়েলৰ যদি কোনোবা এক্টৰ এক্ট্ৰেছৰ যিটো ভূমিকা যে কেৰেক্টাৰ বুলি কয় কেৰেক্টাৰটো যদি মৰি যায় কাহিনীৰ মতে যদি কাহিনী যদি মৰি যায় তেনেহ'লে ৰাস্তাত মানুহে প্ৰচেছন কৰে কিয় হ'ব সেই কেৰেক্টাৰটো আকৌ জীয়াই তুলিব লাগিব ইমান পপুলাৰ ৰাইটাৰ আছিল হুমায়ুন আহমেদ নামটো মনত থাকিব তেওঁৰে সেই গল্পটো কৈছিলোঁ গল্পটোৰ নাম কি আছিল কি এটা ভয়ানক অভিযানৰ কাহিনী বঢ়িয়া এইহে সাংঘাতিক মেমৰি সেই হুমায়ুন আহমেদৰ বহুত মজাৰ গল্প আছে আমি যে এনেকৈ আহোঁ আমি কেতিয়াবা ভাল ভাল গল্প এনেকৈ আমি ল'ৰা ছোৱালীবিলাকক কওঁ সিহঁতে নিজে পিছত কিতাপ বিচাৰি যায় এটা গল্প অলপ মনত পৰিছে সেই গল্পটো কওঁ এই ক'ত গ'ল বিদ্যালয় কোনটো গল্প বহি থাকিব নালাগে উঠি আৰু ৰ'দ পৰিছে নাই মই এনেকৈ এই যে নিতু নামৰ এজনী ছোৱালী নিতুমণি তুমিতো ল'ৰা মানুহ তুমি নহয় দেই নিতু বুলি এজনী ছোৱালী আছে তাইক মানে গল্প ক'বই নোৱাৰি বুজিছা সৰু ছোৱালী তাইক কিয় গল্প ক'ব নোৱাৰিছা না তাই মানে গল্প কোনোবাই ক'লে বৰ ভুল ধৰে তাই সদায় সোধে এই গল্পটো মিছা কথা ন তাই কয় গল্পত অকণমান থাকিব এইবিলাক কথা শুনচোন তাই আকৌ শুনে আকৌ ধৰে এইটো কেনেকৈ হ'ব নিতু সত্ৰৰ ঘৰত এজনী বাই এজনীয়ে কাম কৰিছিল নহয় মন দিছে এই গল্পটো ময়ো কম অকণমান তুমি জানা জানো বাৰু মোক এবাৰ কৈছে গোলমাল নকৰিবা কিন্তু ঠিক আছে নিতু সত্ৰৰ ঘৰত এজনী বাইজনীয়ে কাম কৰিছিল এদিন বাইজনীয়ে ক'লে মই শুনাম তোক গল্প তাই ক'লে হ'ব শুনোৱা বাইজনীয়ে ক'লে এবাৰ ঠাণ্ডাৰ দিনত এটা মস্ত বাঘ আহিল চহৰত এখন দোকানলৈ গ'ল আহি ইমান ঠাণ্ডা লাগিল যে দোকান এখনত গৈ ক'লে দাদা মোৰ ইমান ঠাণ্ডা লাগিছে মোক ব্লেংকেট এখন দিবা নেকি নিতিয়া ক'লে মই তোমাৰ এইবিলাক গল্প নুশুনো কিয় নুশুনো বাঘে এনেকৈ দোকানত গৈ ব্লেংকেট খুজিব পাৰে নেকি আৰু বাঘে কথা ক'ব পাৰে নেকি বাইজনীয়ে ক'লে মই এনেই গল্পৰ নিচিনাই ক'ব খুজিছিলোঁ না মই তোমাৰ গল্প নুশুনে নিতুৰ এজন মামা আছে জাহিদুল মামা কোন মামা
জাহিদুল মামা তেওঁ এখন স্কুলৰ হেডমাষ্টাৰ জানাতো হেডমাষ্টাৰ প্ৰিন্সিপাল তেওঁ বোলে আকৌ যিকোনো হেডমাষ্টাৰৰ নিচিনা নহয় মানে বেছি কপচ দেখুৱাই নাথাকে সৰু সৰু ল'ৰা ছোৱালীক গল্প কয় ফূৰ্তি কৰে হাঁহেও প্ৰিন্সিপাল নিচিনা ভাৱ দি নাথাকে প্ৰিন্সিপালে হাঁহেও প্ৰিন্সিপাল হৈও হাঁহে আৰু নিতুক মাজে মাজে গল্প কয় জাহিদুল মামাই এদিন নিতুক ক'লে তোক গল্প যদি ক'বই লাগে কি গল্প কওঁ মনত পৰিছে ভালকে শুনিবি দেই কিবা অলপমান খাই থাকিলে ভাল আছে চুবাই গল্পটো কোৱাৰ মানে মুড়ি চুৰি কিবা এটা খালেই হ'লহেঁতেন তাই ক'লে মামা সঁচা গল্পটো জাহিদুল মামাই ক'লে সঁচা মিছা নালাগে গল্পটো শুনচোন অঁ ঠিক আছে হ'ব গল্পটো কোৱা মোৰ তেতিয়া যুৱক বয়স মামাই ক'লে কি বয়স মামা মোৰ তেতিয়া যুৱক বয়স মানে মই ইয়াং আছিলোঁ দেখা আছিলোঁ তেনেকুৱা সময়তে মই এটা চাকৰিৰ বিজ্ঞাপন বুজি পাবি এডভাৰটাইজমেণ্ট মানে পেপাৰত যে ওলায় চাকৰি ওলালে তেনেকুৱা এটা বিজ্ঞাপন ওলালে বুজি পাইছ বুজি পাইছোঁ হ'ব তুমি কোৱা নীলগঞ্জ হাইস্কুলৰ চাকৰি নীলগঞ্জ স্কুলৰ চাকৰি তাত তেওঁলোকক মেথছৰ টিচাৰ লাগে এডভাৰটাইজ দিলে গতিকে মই তাতে এপ্লাই কৰি দিলোঁ গ'লোঁ ঘৰ এটা ভাড়ালৈ লৈছোঁ কৰ্ণফুলি নদীৰ পাৰত এটা দুমহলীয়া এটা কাঠৰ দোতলা একদম আলিচান বাংলা নিতুৱে ক'লে আলিচান বাংলা মানে কি মামা আলিচান বাংলা মানে হ'ল মানে ৰজাৰ নিচিনা এটা প্ৰাসাদ বিৰাট এটা ডাঙৰ ঘৰ নিতুৱে ক'লে মামা তুমি ৰজাৰ নিচিনা প্ৰাসাদত আছিলা ৰজাৰ নিচিনা নহয় এই দুখীয়া মানুহৰ প্ৰাসাদ হ'লে যেনেকুৱা হ'ব তেনেকুৱা আৰু গল্পটো শুনচোন নিতুৱে ক'লে ঠিক আছে হ'ব মই মনত ৰাখিছোঁ আলিচান বাংলা তেতিয়া মই স্কুলত যাওঁ তাতে ইংৰাজী পঢ়ুৱাওঁ মামা তুমি অলপ আগতে মেথছৰ টিচাৰ বুলি কৈছিলা তুমি এতিয়া ইংৰাজী কৈছা মই তোমাৰ গল্প নুশুনো তোৰ লগত মানে একদম দিগদাৰ দেই গল্প ক'ব নোৱাৰি তই শুন স্কুলত টিচাৰৰ বেলেগ ছাবজেক্ট পঢ়ুৱাব লগা হয় মেথছৰ টিচাৰ বিচাৰিছিল আহিলোঁ আহি পেলাই দেখিলোঁ মই মেথছৰ লগে লগে ইংলিছত ক্লাছ কৰিব লগা হয় ভালকৈ শুনচোন মানে গল্প ক'ব নোৱাৰি তাকে হ'ব মই শুনিম কোৱা তেতিয়া মই ইংলিছো পঢ়ুৱাওঁ মেথছো পঢ়ুৱাওঁ আৰু ছায়েন্সো পঢ়ুৱাইছিলোঁ আৰু কেতিয়াবা অফিচৰ পৰা আহোঁতে মোৰ দেৰি হৈ যায় মামা অফিচ তুমি দেখোন স্কুলত চাকৰি কৰিছিলা স্কুলতো অফিচ থাকে স্কুলত কেৰাণী থাকে ক্লাৰ্ক থাকে বৰবাবু বুলি কয় থাকেতো তই নাজানো এইবিলাক কথা ঠিক আছে মামা হ'ব তুমি কোৱা সেই তেনেকৈ স্কুলৰ ছুটিৰ পাছত অফিচৰ কামত মানে স্কুলৰ অফিচৰ কামত মই বহুত সময়লৈকে থাকিবলগীয়া হয় কেতিয়াবা তেনেকৈ আহোঁ আৰু ইফালে মোৰ ঘৰটো অকণমান দূৰত ঘৰ অকলে থাকোঁ ইফালে সাগৰৰ বতাহ সেনেকৈ আহি গাত লাগে সুন্দৰ নিতুকে সাগৰ তুমি দেখোন অলপ আগতে কৰ্ণফুলি নদীৰ পাৰ বুলি কৈছিলা মই একদম তোমাৰ গল্প নুশুনো শুন কৰ্ণফুলি নদীখন গৈ সেই ঠাইতে সাগৰত পৰে পশ্চিম ফালে নদীৰ বতাহ দক্ষিণৰ ফালে সাগৰ কি সুন্দৰ জেগা তই গল্পটো শুনচোন তেনেকৈ এদিন স্কুলৰ অফিচৰ পৰা আহি আছোঁ ৰাতি হৈছে ঠাণ্ডাৰ দিন এখন এৰী চাদৰ মেৰিয়াই আহি আছোঁ আন্ধাৰ চুনচান পৰিৱেশ মামা চুনচান মানে কি চুনচান মানে হ'ল কি বুলি বুজাওঁ একেবাৰে নীৰৱ নিস্তব্ধ পৰিৱেশ তেনেকুৱা এটা পৰিৱেশত আহি আছোঁ আন্ধাৰ আহি আছোঁ হঠাৎ মোৰ এনেকুৱা লাগিল মন কৰিবা দেই হঠাৎ মোৰ এনেকুৱা লাগিল তুমি গল্পটো ক'ব লাগিব নে মাজে মাজে হঠাৎ মোৰ
মোৰ এনেকুৱা লাগিল যে কোনোবাই মোৰ চাদৰখন ধৰি টান মাৰিছে। মই এনেকৈ চালোঁ, কাকো দেখা নাপাওঁ, আন্ধাৰ। তথাপিওতো কোনোবা থাকিলে মই ধৰিব পাৰিলোহেঁতেন। এনেকৈ চালোঁ নাই। মই ভাবিলোঁ মোৰে চাগে কিবা এটা ভ্ৰম হৈছে। আকৌ আহি আছোঁ, আকৌ কোনোবাই যেন মোক টান মাৰিছে চাদৰত ধৰি। চাদৰখন লওঁতে কিবা গণ্ডগোল হ'ল। মই কৰিলোঁ কি, চাদৰখন খুলি ভাজ কৰি কান্ধৰ ওপৰত পেলাই ল'লোঁ। আহি আছোঁ, এইবাৰ একদম স্পষ্ট গম পালোঁ কোনোবাই মোৰ আঙুলিটোত ধৰি টানিছে। মই ক'লোঁ, কোনে মোৰ আঙুলিত ধৰি টান? তুমি ক'বা, কোনে মোৰ আঙুলিত ধৰি টান? যেতিয়া এনেকৈ সুধিলোঁ তেতিয়া কন্দা মাতেৰে এটাই ক'লে, তুত বুলি ক'লে। মামা তুমি ইমাত্ৰ কি বুলি ক'লা? তুত কি বস্তু? মামাই ক'লে, মামাই ক'লে, তুত মানে ভূত যেনেকৈ থাকে তেনেকৈ তুত থাকে। মানে আমি যে কওঁ বাঘ চাক বুলি কওঁ, বাঘ থাকিলে চাক থাকে, মানুহ ক'লে ধুনু কওঁ, ভূত থাকিলে তুত থাকে। মামা তুতবিলাক ভয়ংকৰ নেকি মামা? মোৰ খুব ভয় লাগিছে। কিন্তু জাহিদ মামাই ক'লে, তুত ভয়ংকৰ, কিন্তু সি কান্দি আছে। মই তাক সুধিলোঁ, তই কান্দিছ কিয়? তুতে বোলে পৰীক্ষাত ফেইল কৰিছে। নিতে সুধিলে, মামা তুতৰো পৰীক্ষা হয়? সেইটো তুত নেকি? সেইখন নাচাবা, তুত আছে বেলেগ জেগা। মামাই ক'লে, তুতৰো স্কুল আছে, তুতবিলাকে স্কুলত পঢ়ে, সিহঁতৰো কিছুমান ছাবজেক্ট আছে। সিহঁতে জিঅ'গ্ৰাফি পঢ়ে, হিষ্ট্ৰী পঢ়ে, সিহঁতে ৰিলিজন ধৰ্ম বুলি এটা ছাবজেক্ট পঢ়ে। কিন্তু আটাইতকৈ সিহঁতৰ যিটো টান ছাবজেক্ট সেইটো প্ৰেক্টিকেল হয়। মামা প্ৰেক্টিকেল হয় মানে সেইটো অকল লিখিলেই নহয়, সেইটো মানে কৰি দেখুৱাব লাগে, প্ৰেক্টিকেল। আৰু কি জানো ছাবজেক্টটো? সেইটো হ'ল ভয় দেখুওৱা ছাবজেক্ট, মানুহক ভয় দেখুওৱাৰ পৰীক্ষা। তুতে সেই পৰীক্ষাটোতে বাৰে ফেইল কৰি আছে, মানুহক ভয় দেখুৱাব নোৱাৰে। সি বোলে নিজে ভয় খায়হে। মামা তোমাৰ ভয় লগা নাছিল? তুমি দৌৰি নপলালা? নিতু, তোক মই এতিয়া কি ক'ম, সাংঘাতিক ভয় লাগিছিল। মই দৌৰিবই খুজিছিলোঁ, কিন্তু মই দৌৰিব নোৱাৰিলোঁ। কিয় জানো? মোৰ হাৱাই চেনেলযোৰ ফিটাযোৰ চিঙু হৈ আছিল, সেইকাৰণে মই দৌৰিব নোৱাৰিলোঁ। তেনেকৈ মই তাৰ লগে গৈ থাকিলোঁ, দেখা নাপাওঁ। তথাপি মই তাক এটা সাহস দিলোঁ। মই ক'লোঁ, শুন, তোৰ পৰীক্ষা কেতিয়া আৰু প্ৰেক্টিকেল? তোতে ক'লে, আজি ৰাতি পৰীক্ষা। কেই বজাত পৰীক্ষা? 12 বজাত। ৰাতি 12 বজাত পৰীক্ষা। কোনে পৰীক্ষা ল'বলৈ আহিব? প্ৰিন্সিপাল ছাৰ আহিব আৰু মোৰ মা দেউতাও আহিব। কি সাংঘাতিক কথা! ৰাতি 12 বজাত প্ৰিন্সিপাল ছাৰ আহিব, মা দেউতা আহিব, প্ৰেক্টিকেল পৰীক্ষা চাব। এইবাৰ যদি তুতে ফেইল কৰে তেনেহ'লে স্কুলৰ পৰা উলিয়াই দিব। সেইকাৰণে সাংঘাতিক কান্দোন তুতৰ। তাৰ পাছত মই তুতক ক'লোঁ, তই এক কাম কৰ, কেনেকৈ মানুহক ভয় খুৱাব লাগে মই তোক শিকাই দিম। আজি তই ৰাতি মোক ভয় দেখুওৱাৰ এটা এক্টিং কৰিবি আৰু মই ভয় খোৱাৰ এক্টিং কৰিম। প্ৰিন্সিপালক খবৰ দে। তাই ক'লে, প্ৰিন্সিপালে জানেই আজি মোৰ প্ৰেক্টিকেল আছে বুলি, গম পাই যাব, আহিবই। ঠিক আছে, হ'ব। তাৰপিছত ৰাতি 12 বাজি তাইক চব শিকাই থোৱাই আছে। তই কৈ থোৱা আছে যে তই কৰিবি কি, তই মই শুই থাকোঁতে লাইটৰ ছুইচটো হঠাৎ জ্বলাই দিবি। মই এবাৰ চাম সাৰ পাই, তই ফেনখন জ্বলাই দিবি, লাইটটো অফ কৰি দিবি। মই উঠি যাম, কোন বুলি সুধিম। তই তেতিয়া কি কৰিবি, খিৰিকীখন ডাঙৰকৈ খুলি দিবি, দুৱাৰখন খুলি দিবি, ধাংকৈ শব্দ কৰিবি, কাঠৰ টেবুলখনৰ পৰা বস্তু পেলাই দিবি। কিন্তু মনত ৰাখিবি দেই, আইনাৰ বস্তু পেলাই নিদিবি।
ভৰিখন কাটিব নহয় সেইকাৰণে আইনা বস্তু নেপেলাবি বাকী বস্তু পেলাবি শব্দ হোৱাকৈ আৰু কিতাপবোৰ পেলাবি তোতে ক'লে মামা মই পাৰিমনে কৰিব নিতুই ধৰিলে তোতে তোমাক মামা বুলি কয় আশা প্ৰথমে কোৱা নাছিল পাছত অকণমান হেৰি হ'লতো কথা চথা পাতোতে মামা বুলি ক'লে আৰু একো নহয় দে তই এইবিলাক ভাত ধৰি থাকিব নালাগে তই গল্পটো শুন ৰাতি 12 বজাত লাইট অফ কৰি জাহিদুল মামাই ক'লে যে মই শুই আছিলোঁ মই গম পালোঁ খিৰিকীখনৰ সিফালে কোন থিয় হৈ আছে মই ক'ম মামা মোৰ ছাৰহঁত আহিছে মোৰ ছাৰহঁত আহিছে তোৰ মনত আছে তোক কি শিকাই থৈছিলোঁ তেতিয়া ক'লে আছে মামা তাই কৰিলে কি শিকাই থোৱা মতে হঠাৎ লাইটৰ চুইচ অন কৰি দিলে অফ কৰি দিলে ফেন চলাই দিলে তাৰপিছত এখন দৰ্জা খুলি দিলে মই ভয় খোৱা যেন কৰিলোঁ মই ক'লো কোনে এনেকুৱা কৰিছে তোতে নিজেই ভয় পালে তোৰ মাৰি আহি মোক চাবতি ধৰিলে মই ক'লো তোৰ পৰীক্ষা চলি আছে তই ইয়াত ভয় খোৱা দেখিলি নহ'ব আকৌ ফিল কৰিবি তই সোনকালে যা তই কিন্তু মুন মাৰ্ক পাব লাগিব এতিয়া ক'লে মুন মাৰ্ক কি আমাৰ যেনেকৈ ইয়াত যেনেকৈ ষ্টাৰ মাৰ্ক পায় 100ৰ ভিতৰত 80 নম্বৰ পালে লেটাৰ মাৰ্ক পায় সিহঁতৰ সমাজত 90 পালে মুন মাৰ্ক পায় তই এইবিলাক এতিয়া ভাবিব নালাগে ডাঙৰ হ'লে গম পাবি চব আকৌ তোতে ভয় পাবলৈ ধৰিলে লাহে শব্দ হৈ আছে ইফাল সিফাল কৰি আছে আৰু জাহিদুল মামাই ক'লে যে মই তেতিয়া হঠাৎ অজ্ঞান হৈ যোৱাৰ ভাও জৰিলোঁ মই মজিয়াত পৰি গ'লোঁ মই একেবাৰে কাণ পাতি শুনি আছোঁ কি হয় এতিয়া তেনেকুৱা সময়তে মই শুনিলোঁ প্ৰিন্সিপাল চাহাবে খিৰিকীৰ বাহিৰৰ পৰাই ক'লে হ'ব আৰু মানুহটোক ভয় খুৱাব নালাগে বহুত হৈছে তোক পাছ কৰাই দিছোঁ তই মুন মাৰ্ক পাবি হ'ব যা পাছ কৰিছোঁ তই ভালকৈ ভাল নম্বৰ পাইছোঁ যা মামা তোতে সঁচাকৈ পৰীক্ষাত মুন মাৰ্ক পালে তোতে মুন মাৰ্ক পাইছে ভাল কৰিছে হ'ব গল্পটো শেষ মামা এতিয়া তোৰ ক'ত আছে কি কৰে তোৰ তেতিয়া বহুত ডাঙৰ ব্যক্তিত্ব বিগ পাৰ্চনেলিটি তোৰ সমাজত এতিয়া বহুত পঢ়া শুনা কৰিলে মানুহক কেনেকৈ ভয় দেখুৱাব লাগে সেইটোৰ সম্পৰ্কে বহুত গৱেষণা কৰিলে এতিয়া ইউনিভাৰ্চিটিৰ প্ৰফেচৰ মানে সিহঁতৰ ইউনিভাৰ্চিটিৰ প্ৰফেচৰ তোৰ সমাজত তাত তেওঁ PhD কৰিছে PhD জানো নাজানো মামা PhD সেইটো হ'ল কেনেকৈ বুজাওঁ কেনেকৈ বুজাওঁ PhD মানে এটা বহুত ওপৰৰ বস্তু PhD এটা গৱেষণা কৰি এটা ডিগ্ৰী পায় বুজিছ গৱেষণা এইবিলাক তোক লাহে ক'ম তই ইমান জানিব লাগে গল্পটো শুনি থাকে তোৰ সমাজত তেওঁ বহুত ডাঙৰ ব্যক্তিত্ব আৰু যে তোতে কেইখনমান কিতাপ লিখিছিলে নামটো তোতে কিতাপো লিখিছে তাতে এখন কিতাপৰ নাম মনত আছে সেইখনৰ নাম হ'ল ধেমালিৰ চলেৰে ভয় দেখুওৱাৰ কৌশল আৰু যে এখন আছিলে ভয় দেখুওৱাৰ অ ক খ এখন আছে ভয় দেখুওৱাৰ অ ক খ আৰু এখন বৰ ডাঙৰ মানুহৰ কাৰণে লিখা এখন বহুত গৱেষণাৰ মস্ত কিতাপ এখন তই এতিয়া বুজি নাপাবি আউটলাইন অফ ফিয়াৰ ভয়ৰ ৰূপৰেখা মামা আমাৰ সৰুবিলাকৰ কাৰণে তেতিয়া একো কিতাপ লিখা নাই তহঁতৰ কাৰণে এখনটো লিখিছে কোনোবা ভয়ৰ অ ক খ আৰু এখন যে লিখিছে ধেমালিৰ চলেৰে ভয় দেখুওৱা সেই দুখন সৰু ল'ৰা ছোৱালীৰ কাৰণে বাকী দুখনমান ইউনিভাৰ্চিটিত চলে কোৰ্চত চলে বুজিছ যে তোক লগ পোৱাই দিব লাগিব নেকি তোক মামা নালাগে মোৰ ভয় লাগিছে মোক লগ পোৱাই দিব নালাগে ঠিক আছে হ'ব তোক লগ পোৱাই নিদিওঁ তোক বাৰু নামটো তই সোধাই নে নামটো কি ক'লে মামা মোক সোধা নে তোৰ নাম কি তোৰ নাম হ'ল মীৰ খাই কি মীৰ খাই আমাৰ নিচিনা নহয় নামটো অলপ বেলেগ আৰু মনত ৰাখিবি মীৰ খাই তোক মীৰ খাইৰ অট'গ্ৰাফ লাগিব নেকি মামা মীৰ খাই অট'গ্ৰাফ দিব তই এটা কাম কৰিবি তোৰ এখন যে বাহিৰা বহীখন আছে সেইখন মোক দি থবি মই যেতিয়াই লগ পাওঁ মীৰ খাইৰ পৰা অট'গ্ৰাফ লৈ আহিম তাই পৰম আগ্ৰহেৰে পৰম আন্তৰিকতা তাই এখন বাহিৰা বহী মামাক উলিয়াই দিলে জাহিদুল মামাই বহুদিনৰ পাছত বহীখন লৈ আহি ক'লে ল মীৰ খাইৰ অট'গ্ৰাফ তাই পাত লুটিয়ালে প্ৰথম পৃষ্ঠাটো লুটিয়ালে ক'ত একোতো লিখা নাই দ্বিতীয় পৃষ্ঠা লুটিয়ালে তাতো একো নাই মামা তুমি কৈছিলা অট'গ্ৰাফ আছে বুলি ক'ত
মামাই ক'লে মীৰ খাইক যেনেকৈ দেখা নাযায় তেওঁৰ অটোগ্ৰাফো দেখা নাযায় তাই কথাষাৰ বিশ্বাস কৰিলে আজিকালি তাই কি কৰে জানা ঘৰলৈ আলহী আহিলে আগ্ৰহেৰে আলহী দেখুৱাই চোৱা চোৱা মোৰ নহয় মোৰ ইয়াতে তুতৰ অটোগ্ৰাফ আছে মীৰ খাই অটোগ্ৰাফ আছে চোৱা দেখা নাযায় তুতক যেনেকৈ দেখা নাযায় তেনেকৈ তাইৰ অটোগ্ৰাফটোকো দেখা নাযায় এয়া আছে হুমায়ুন আহমেদৰ গল্প মীৰ খাই হ'ল মধুৰ কিবা এটা সংগীতেৰে শেষ কৰি দিয়ে তোমালোকৰ যদি ভাল লাগিছে তেনেহ'লে আকৌ যদি কেতিয়াবা ওচৰে পাজৰে গল্প কথা হোৱা বুলি গম পোৱা আহিবা দেই আৰু তোমালোকৰ মা দেউতাহঁতক মামা মামীহঁতক আৰু জাহিদুল মামাকো লৈ আহিবা আৰু জাহিদুল মামাৰ আৰু পিপিপি গল্প ঘৰত গৈ তোমালোকৰ লগৰ ল'ৰা ছোৱালীক ক'বা হা গল্প ক'বা ধন্যবাদ প্ৰথমতে মিতালী বা আচলতে যদিও শিশু গল্প তথাপিও সৰু ডাঙৰ সকলোকে মোহাচন্ন কৰি ৰাখিলে সকলো আমি এইকণ সময়ত আচলতে সময়খিনি কেনেকৈ পাৰ হ'ল ধৰিবই নোৱাৰিলোঁ শুনি থাকিম কি গল্প কি গীত গতিকে মই কৃতজ্ঞ অশেষ ধন্যবাদ আৰু গল্পৰ প্ৰয়োজনীয়তা কি গল্প শিশুসকলক কিয় লাগে গল্পই এটি শিশুৰ কোমল মনত কি নীতি শিক্ষাৰ বীজ ৰোপণ কৰিব পাৰে সেই কথাখিনি আমি যদি ঘৰত গৈ এবাৰ ভাবি চাওঁ এই অনুষ্ঠানটোৰ কথা অতুনোদাৰ গল্পবোৰৰ কথা তাৰ লগত যিকেইটা গীতৰ মাধ্যমেৰে গল্প ক'লে সেইবোৰৰ কথা যেতিয়া আমি ঘৰত গৈ এবাৰ আকৌ ভাবি চাওঁ তেতিয়া নিশ্চয় আমাৰ গল্পৰ প্ৰতি স্বাভাৱিকতে এটা দুৰ্বলতা আহিব গল্প যেন পঢ়িম অতুনোদা অনুষ্ঠান কৰি গ'ল ঠিকেই কিন্তু গল্পৰ প্ৰতি যিটো উৎসুকতা ভাল পোৱা আমাৰ সকলোৰে মনত জগাই গ'ল যোনসকলে গল্প পঢ়েই যিসকলে নপঢ়ে মই নিশ্চিত তেওঁলোকে আজিৰ পৰা বিশেষকৈ শিশুসকলে গল্পৰ বিষয়ে এক নতুন চিন্তাৰ বীজ মূৰত লৈ ফুৰিব বুলি মই বিশ্বাস ধন্যবাদ জনালোঁ ইয়াৰ লগে লগে আজি আমাৰ অনুষ্ঠান শেষ হ'ল মই আকৌ অতুনোদা মিতালী বা আৰু খুব একান্ত মনে আৰু নীৰৱে নিজৰ কাম নিখুঁতভাৱে কৰি যোৱা আমাৰ অতি মৰমৰ নয়ন অনিশাৰ নেতৃত্বত আজি নৃত্যটো পৰিচালনা কৰা আছিল সকলো কণমানি তেওঁলোকক একগোট কৰি পেলাই নৃত্য এটা উলিয়াটো বৰ কঠিন কাম মই অনিশা কষ্ট দেখিছোঁ গতিকে অনিশাকো ধন্যবাদ জনালোঁ আৰু সকলোকে অনিশাৰ কাৰণে এটা হাতে কৰি যাব Ready?